লোকসভা নিৰ্বাচন সমাগত আৰু এই ক্ষেত্ৰতে শাসক বিৰোধী সকলোৱে নিজৰ নিজৰ তৎপৰতা চলাইছে আৰু আমি জানো যে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও লগ হৈ যেটো অটোনমাস ডিফু লোকসভা কনস্টিটুৱেন্সি এই কনস্টিটুৱেন্সিত এপিএইচএলচি এটা বিৰোধীৰ শক্তিশালী ৰাজনৈতিক দল আৰু এই দলটোৰ মুৰব্বী এই সময় আইএএছ অফিচাৰ ৰিটায়াৰ্ড আইএএছ অফিচাৰ জন এন টি কাঠাৰ তেখেত আমাৰ লগত উপস্থিত আছে মই তেখেতকে সুধিব বিচাৰিছো দাদা আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো থ্যাংক ইউ আপোনালোকৰ দলটো বহু সময় ধৰি এটা ৰাজনৈতিক কুচকাৱাজ চলাই আছে আমি বিৰোধী এটা শক্তিশালী ৰাজনৈতিক দল বুলি কৈছো আগন্তুক লোকসভা নিৰ্বাচনত কেনে ধৰণৰ প্ৰস্তুতি আমি ইলেকশনটো কন্টেস্ট কৰিমেই কাৰণ আমাৰ ষ্ট্ৰাগলটো হৈছে পাৰ্লিয়ামেণ্টাৰী ষ্ট্ৰাগল আমি ভায়োলেন্স বুলি নহয় এটা পাৰ্লিয়ামেণ্টাৰী ষ্ট্ৰাগল বুলি ক'লে ইলেকশনটো কন্টেস্ট কৰিবই লাগিব আৰু কৰিব লাগে বুলি কোৱা কথাটো যে কবলগীয়া হোৱাটো যে নেশ্যনেল পাৰ্টি বিজেপি হওক এজিপি হওক আসাম পাৰ্টি হেতু এজিপি বা নেশ্যনেল কংগ্ৰেছ পাৰ্টি হওক আৰু সিপিআইএমএল হওক তেওঁলোকে আমাৰ ট্ৰাইবেল সকলৰ আৰু খিলঞ্জীয়া সকলৰ ৰক্ষাৰ কাৰণে তেওঁলোকৰ মাটি জাতিৰ ৰক্ষাৰ কাৰণে একো নকৰে তেওঁলোকে নিজৰ পলিটিক্যাল পাৱাৰটোকে বিচাৰি থাকে এতিয়া এপিএইচএলচি টো ষ্ট্ৰংগেষ্ট আৰু মাত্ৰ আমি এপিএইচএলচি হে কাৰ্বি সকলক ট্ৰাইবেল সকলক অকল কাৰ্বি বুলি নহয় যিমান ট্ৰাইবেল সকলক আৰু অসমীয়া খিলঞ্জীয়া সকলক আৰু আদিবাসী সকলৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ মাটি আৰু জাতিটো ৰক্ষা কৰিবলৈ মাত্ৰ আমাৰ এপিএইচএলচি হে কৈ আছে সেই কাৰণে এতিয়া বৰ্তমান বিজেপি টো বাৰু তেওঁলোকৰটো টকা বহুত আছে কাৰণে নম্বৰ 1 তে আছে কিন্তু আমি টকা সকা একো নাই আমাৰ ফান্ড নাই তথাপি ইলেকশনত আৰু পাব্লিক এৱেৰনেছত পাব্লিক যেটো ডিমান্ড কৰে লাগে বুলি হেতু আমি সেকেন্ড পজিশনতে আছো সেই কাৰণে ইলেকশনটো এপিএইচএলচি এ যদি কন্টেস্ট নকৰে তেতিয়াহলে বিজেপি হে আকৌ জিকিব সেই কাৰণে আমি এপিএইচএলচি টো কন্টেস্ট কৰিবই লাগিব বুলি আমি কৈছো কাৰণ আমাৰ ইচ্ছাটো বিজেপি টো ডিফিট কৰিব লাগে নহয় জানো কিন্তু যদি এপিএইচএলচি ইলেকশন খেলে আৰু কংগ্ৰেছৰ পৰাও যদি জয়ৰাম ইংলেঙৰ নাম ওলাই আছে হাওড়াঘাটৰ এক্স এমএলএ এক্স সিএম তেতিয়ালে আকৌ ভোটটো বিভাজন নহব জানো বিৰোধীৰ হেতু মোৰ বৰ্তমান আমি হেতু কব খোজা নাই যে জয়ৰাম ইংলেঙে খেলিব বুলি আমি কব খোজা নাই কাৰণ আমি 16 অপজিশন পাৰ্টি একেলগে আছো যেতিয়া এটো মীমাংসা হ'ব এতিয়া মাত্ৰ এজনহে কন্টেস্ট কৰিব আৰু এপিএইচএলচি হে কন্টেস্ট কৰিব আপুনি অকমান আগতে আপুনি সৰ্বভাৰতীয় দল বিজেপি বা কংগ্ৰেছকো সমালোচনা কৰিছে কিন্তু সেই কংগ্ৰেছৰ নেতৃত্বতে আপোনালোকে আকৌ বিৰোধী যেটো ঐক্যমঞ্চত আপুনি আজি মিটিং কৰিলে হেতু আকৌ কেনেকুৱা ধৰণৰ ৰাজনীতি না কংগ্ৰেছ বুলি আমি কবলগীয়া হৈছে সঁচা কথা এটো 1951 ৰ পৰা কংগ্ৰেছে ৰুল কৰি আছিল আৰু তাৰ পাছত এজিপি ৰুল কৰিলে তাৰ পাছত সিপিএমএল কাউন্সিলত ৰুল কৰিছিল তাৰ পাছত এতিয়া বিজেপি ৰুল কৰিছে তেওঁলোকে কিবা এটা কি কয় নন ইণ্ডিয়া ফৰেইনাৰ সকলক যে হুমাই আছে এটো বন্ধ কৰিবলৈ কিবা কৰিছে নেকি কৰা নাই নহয় তেওঁলোকে অথচ আনিছেহে সেই কাৰণে আমি কবলগীয়া হৈছে সি কথাটো 1951 আমাৰ পপুলেশন কাৰ্বি পপুলেশন 88% আছিল আৰু ট্ৰাইবেল পপুলেশন 96% আছিল আৰু জেনাৰেল পিপল সেই জেনাৰেল পিপল ভিতৰত মাত্ৰ অসমীয়া আছিল 4% আছিল এতিয়াটো আমি ট্ৰাইবেল সকলে 47% লৈ নামিলে কাৰ্বি সকলৰ 44% লৈ নামিলে আৰু জেনাৰেল যেটো জেনাৰেলটো আকৌ অসমীয়া বুলি নহয় আকৌ বাংলাদেশৰ পৰা আৰু বাহিৰৰ বিহাৰৰ সবৰ পৰা আহি পেলাই তেওঁলোকে 53% হৈ গল আৰু তেতিয়াহলে আকৌ আমি এই নেশ্যনেল পাৰ্টি সকলৰ ওপৰত কি কয় ডিপেন্ড কৰি ভৰসা কৰি থাকিম নেকি এটো নোৱাৰিব নহয় কিন্তু আপুনি ভোটাৰ লিষ্ট লৈ বাই ধৰণে আপুনি এটা চ্যালেঞ্জও কৰি থৈ দিছে আৰু যিকোনো কাৰণতে নহওক অকমান কিন্তু আপোনালোকক অনাকাৰ্বি সকলে কিন্তু অকমান আপোনালোকক মানে ভাল নাপায় আপোনালোকক কাৰ্বিৰ মাজতে আপোনালোক জনপ্ৰিয় সেই সম্পৰ্কে অনাকাৰ্বি বুলি নহয় অনা ট্ৰাইবেল বুলি আপুনি কব পাৰে অনাকাৰ্বি বুলি নহয় আমি কুকি হওক ৰেংমা হওক ডিমাসা হওক শ্যাম হওক খাসী হওক গাৰো হওক কাৰ্বি হওক আমি একেলগতে আছো আৰু লগতে মই আকৌ বাৰে বাৰে কৈছো
খিলঞ্জীয়া অসমীয়াসকলে আমাৰ লগতে আছে আৰু আদিবাসীসকলে আমাৰ লগতে আছে কাৰণ তেওঁলোকৰ ইকোনমিক অৱস্থা এডুকেশ্যনেল অৱস্থা সোশিয়েল অৱস্থাটো আমাৰ কাৰ্বি লগত সমান একেবাৰে শোচনীয় তেওঁলোকৰ আপুনি যেটো চ্যালেঞ্জ কৰিছে যে তেওঁলোকৰ বিভিন্ন ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাগে হা সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হ'ব লাগে এই যেটো আপুনি অনা ট্ৰাইবৰ কথা কৈছে সেইটো কথা অকমান কওকচোন সেইটো তেওঁলোকৰ ফৰ এক্সাম্পল যিবিলাকে বিহাৰৰ পৰা আহিছে অন্য ষ্টেটৰ পৰা আহিছে আৰু বাংলাদেশৰ পৰা আহিছে এইটো 6 শিডিউল মতে তেওঁলোকে ইলেকশ্যন দিবলৈ এইটো আইনত নপৰে সেই কাৰণে তেওঁলোকৰ নামটো কাটিব লাগে বুলি আমি কৈছো আইন মতেহে কাটিব লাগে আইন আছে এতিয়া কিয় ব্যৱহাৰ নকৰিব আইনখন ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ নকৰা কাৰণে আমি 88%ৰ পৰা এতিয়া 44%লৈ নামিলে আমি একেবাৰে মাৰ্জিনেলাইজ হৈ গ'ল নিজাববীয়া ভোটাৰ লিষ্ট নাই তেওঁলোকৰ ভোটাৰ লিষ্ট নাই আমি আইন কৰিব লাগিছিলে 6 শিডিউল পেৰাগ্ৰাফ 2 পেৰাগ্ৰাফ সাব পেৰাগ্ৰাফ 7 মতে আমি আইন বনাব লাগিছিলে আইনটো বনাব লাগিছিল 1953 তে কৰিব লাগিছিল এতিয়ালৈকে নবনালে হাইকোৰ্ট অৰ্ডাৰ দিছে বনাব লাগে বুলি বিজেপি চৰকাৰে নবনালে এটা হাইকোৰ্টে অৰ্ডাৰ দিছিল 6 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগে বুলি এতিয়া 6 বছৰ হৈ গ'ল নকৰিলে তেনেহলে 6 শিডিউলৰ আপোনালোকৰ দুখন কাউন্সিলৰ কথা কৈছে এখন অবৈধ কাউন্সিল বুলি ক'ব হয় অবৈধ চলি আছে যোৱাবাৰ ইলেকশ্যনটো অবৈধ এইটো পঞ্চায়ত ল মতেহে ইলেকশ্যন পাতিছে 6 শিডিউল মতে পঢ়া নাইতো সেইকাৰণে আমি সেইকাৰণে হাইকোৰ্ট কেছ ফাইল কৰিছো অবৈধ চৰকাৰ অবৈধ কাউন্সিল বুলি আমি কেছ ফাইল কৰিছো মানে দুইখন ডিমা হাছাও কাৰ্বি আংলং দুখন হাছাওসকলে কেছটো ফাইল কৰা নাই কিন্তু এটা কৰিব বুলি শুনিছো আপোনাৰ এতিয়া বৰ্তমান যে শাসনত আছে বিজেপি কাউন্সিল চলাই আছে সেই কাউন্সিলখন সম্পৰ্কত তেওঁলোকে কি ক'ব আপুনি তেওঁলোকেতো আপোনালোকে জানে এই লিডাৰ 6 জন মান আছে বোধহয় বহুত ধনী একেবাৰে এক্সট্ৰিম ধনী আৰু দুখীয়া মানুহ আমাৰ কাৰ্বি মানুহটো আপুনি যাব নিজৰ ঘৰবোৰ মাট প্লাষ্টাৰ ঘৰ এতিয়াও বেম্বু বাহেৰে আৰু বুকাৰে লিপি থোৱা ঘৰ মাত্ৰ আৰু কি কয় এইটো মজিয়াটো ভিজা মজিয়া ফ্লোৰটো আৰু তাতে বাচ্চা চাচাবিলাক শুৱে আৰু আপোনালোকৰ তেওঁলোকৰ পাঘৰত সোমাব এক মুঠি চাউল নাপাব আপুনি এনেকা অৱস্থা এতিয়া আপুনি কিন্তু যোৱা লোকসভা নিৰ্বাচনত এপিএইচএলচিৰ কেণ্ডিডেট আছিলে আৰু সমান্তৰালকৈ আপুনি সিংহাসন সমষ্টিৰ তাতো আপুনি কেণ্ডিডেট আছে কিন্তু আপুনি লছ কৰিছে এইবাৰ কেণ্ডিডেট কোন হ'ব কেণ্ডিডেট নাই এইবাৰ কেণ্ডিডেটটো এমপি কেণ্ডিডেটটো মইহে হ'ম কিন্তু যোৱাবাৰ লছটো আপোনালোকে চব জানে এইটোতো ৰিগিং পুৰা ৰিগিং কৰিলে সেইটো কাৰণে লছ হৈছে কাৰণ আপুনি এবাৰ এমপি হোৱাটো চিয়ৰ এইটো আমাৰ চিয়ৰ বুলি আমি ক'বলগীয়া এতিয়াতো মই কোৱা উচিত নহয় কাৰণ এইটো 16 আমাৰ অপজিশ্যন পাৰ্টি আছে ইউনাইটেড তেওঁলোকে ডিচিশ্যন ল'ব কিন্তু আমি পাম বুলি আশা কৰিছো টিকেটটো পালে আপোনাৰ কণ্টেষ্ট বিজেপিৰ লগত হ'ব আপুনি জয় হ'ব হয় এইটো বিজেপিৰ লগতে হ'ব অন্য পাৰ্টি কৰিলে একো নহ'ব এইটো বিজেপিহে জিকিব মানে আৰু যদি আপুনি খেলে আপুনি জয় হ'ব এইটো জয় হ'ব ঠিক আছে এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো থেংক ইউ ধন্যবাদ এয়া আছিলে যাব পাৰে দাদা ধন্যবাদ থেংক ইউ হয় এয়া আছিলে জন এন টি কাথাৰ তেখেতে ৰিটায়াৰ্ড IAS অফিচাৰ আৰু তেখেতে অকমান সময়ৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেখেতে কৈছে যে কাৰ্বি আংলঙৰ কাউন্সিলখন অবৈধ কাউন্সিল বুলি কৈছে তেখেতে কৈছে যে আমাৰ ভোটাৰ তালিকা 6 শিডিউলৰ ভোটাৰ তালিকা মতে হোৱা নাই পঞ্চায়তী ৰাজ ব্যৱস্থাত চলি আছে তেখেতে চ্যালেঞ্জ কৰিছে আৰু আগন্তুক লোকসভা নিৰ্বাচনত তেখেতে এপিএইচএলচি কেণ্ডিডেট হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ'ব বিচাৰিছে হলে জিকিম বুলি কৈছে দিল্লীলৈ যাব লোকসভাৰ মজিয়ালৈ যাব বুলি কৈছে আৰু তেখেতে জনাইছে যে বিজেপি কি ধৰণৰ তাত দুৰ্নীতি কৰি আছে বা বিজেপি এতিয়াও কাৰ্বি পাহাৰৰ বিশেষকৈ কৈছে যে তাৰ লোকসকল যথেষ্ট দুখীয়া আৰু নেতাসকল ধনী গতিকে আজি নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত তেখেতে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ালে আৰু যে সমান্তৰালকৈ তেখেতে কৈছে যে কংগ্ৰেছৰ নেতৃত্বত 16টা বিৰোধী দলৰ তেখেতে উমৈহতীয়া প্ৰাৰ্থী হ'ব বিচাৰে আগন্তুক লোকসভা নিৰ্বাচনত ডিফু আসনখনত ধন্যবাদ